মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান মোৰো ভালেই। আজি আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিছোঁ। আৰু এতিয়া ৰাতিপুৱা বেছি সময় খোৱা নাই। চিজু শুই আছে। চিজু আমাৰ ঘৰতে আছে, মই চিজু ঘৰলৈ যোৱা নাই। চিজু উঠাৰ পিছত আপোনালোকক দেখাম। মোৰ ভিডিঅ'টো অকল চিজুকে দেখা পাব আৰু বৰ বিশেষ একো নাপায়, কাৰণ যিহেতু ঘৰৰ পৰাই ভিডিঅ'সমূহ বনাই থকা হৈছে, সেইটো কাৰণে। এয়া আমাৰ চিজু শুই উঠি আহিছে। শুই উঠি আহিছে কাৰণে বৰকৈ খেলিবলৈ মন কৰা নাই এতিয়া। আজি অকণমান উঠাও দেৰি বাৰু তাই, এনেই অলপ সোনকালেই উঠে ৰাতিপুৱা। কৈ যাবাগৈ আকৌ সেইফালে। আজিকালি তাই খুব কথা কয়, মুখখনে অকল কথা কৈয়ে থাকে আৰু। টাটা দি দিয়া, টাটা দিয়ে, চুম দিয়ে। তাইক মই ৰাতিপুৱা বিস্কুট এটা খুৱাওঁ অকণমান, সেইটোকে এতিয়া খুৱাই লওঁ। ৰাতিপুৱা যিহেতু মাকে খোৱা অলপ দেৰি হৈ যায়, গা পা ধুই আহি, সেইটো কাৰণে ৰাতিপুৱা বিস্কুটটো মই খুৱাই দিম আৰু। এতিয়া তাই খালে বিস্কুট, খাই বৈ এতিয়া খেলি আছেহি আকৌ। আৰু আমাৰ ৰাতিপুৱা সময়টো এই লগতে এনেকেই পাৰ হৈ যায়। তাই মানে ভিতৰত থাকিও বৰ ভাল নাপায়, বাহিৰলৈ ওলাই আহিলেহে হাঁহি। ভিতৰত সোমাই থৈ দিলে বৰ বেয়া পায়। তাতে আমাৰ ঘৰতে ছাগলী পোৱালিকেইটা আছে যে, এইকেইটাও চাই থাকে তাই। ই আহি ফুল খাইছেহি। বাহিৰত ঘূৰি ফুৰিবলৈ পালে একো নালাগে। এইফালে ছাগলী চাই আছেহি, সেইটো এটা। আৰু ক'তো যোৱাও নাই যিহেতু, ঘৰৰ পৰা এনেকুৱা ভিডিঅ'বোৰেই পাই থাকিব আৰু এতিয়া। ক'ৰবাত ওলাই মেলি গ'লেহে ভিডিঅ'বোৰ ভালকৈ বনাব পৰা যায়। ইফালে ঘৰৰ কাম কৰিবলৈ মিস্ত্ৰীও আহিছে। এয়া চিজু এতিয়া মাকৰ গছত বহি আছে। চিজু গা পা ধুই আহি এয়া খেলি আছেহি। আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ এতিয়া। অলপ শুই ল'লোঁ। আমাৰ মানে চিজু নুশুলে, তাই গান বজাই বজাই খেলি আছে, সেইটো কাৰণে চাউণ্ডটো শুনি আছে। এজনী তাই নুশুলে। এইফালে দেবুক বাহিৰলৈ নিয়ে। চিজুৱে চাই আছে। দিনটো নুশুৱে, অকণো চকুত টিপ নামাৰে। অকল খালি তাইক খেলি ফুৰিবলৈ লাগে আৰু ৰাস্তাত ফুৰি ফুৰিবলৈ লাগে। আইতাকে ফুৰাই আনিলেগৈ, ফুৰাই আনি পেলাই এতিয়া অলপ ইয়াতে খেলিবলৈ দিছোঁ। আৰু এতিয়া মই কাম এটা কৰি লওঁগৈ। কাম মানে মই টেকেলি এটাত পইচা জমা কৰিছিলোঁ, টেকেলিটো আজি ভাঙি পেলাম। দিন হ'ল বাৰু পইচা জমা কৰা, 6 মাহ মানেই হৈ গ'ল। আৰু পইচাখিনি মানে মই যিহেতু কেক বনাওঁ, চাবোন বনাওঁ, চকলেট বনাওঁ, তাৰ পৰা যিখিনি পইচা পাওঁ তাৰে অলপ অলপ তাত ভৰাই গৈছিলোঁ। আজি সেইটো ভাঙিমগৈ, কিমান পইচা ওলাই নাজানো বাৰু। মনতে কিবা এটা ভাবি থৈছোঁ, মানে টেকেলিটো ভাঙিলে সেই পইচাখিনি কিবা এটা কৰিম বুলি। এতিয়া মই ভবাটো কৰিব পৰা যাবনে নাযাব। ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব পইচা কিমান ওলায়। চাই থাকিব ভিডিঅ'টো। এতিয়া পাছবেলা আমি অকণমান ওপৰলৈকে আহিলোঁ। ভিতৰত যিহেতু বহুত বেছি গৰম হয়, চিজুৱে ভিতৰত ভালো নাপায়, সেইবাবে ইয়ালৈকে আহি পেলাই অকণমান ভিডিঅ' বনালোহি আৰু তাইক দুকপিমান ফটোও মাৰি দিলোঁ। সেইফালে মায়ে দেবুক লৈ আছে। টেকেলিটো অথনি ভাঙিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। অথনি কিবা এটা কামত বিজি হৈ যাবলগীয়া হ'ল। এতিয়া উলিয়াই লৈছোঁ। এতিয়া আকৌ 7টা মানেই বাজি গ'লগৈ। এতিয়া চিজু শুই আছে, মই বিচনাখনতে বহি আছোঁহি। এইফালে চিজু শুই আছে, তাই পূৰা টোপনি, সেইটো কাৰণে মনে মনে কথাবোৰ ক'বলগীয়া হৈছে। টেকেলিটো এইটো প্লাষ্টিকৰ হয়, মাটিৰ হোৱা হ'লে বাৰু ভাঙি দিয়া হ'লেই হৈ যায়, কিন্তু এইটো কাটিবলগীয়া হ'ব, প্লাষ্টিক যিহেতু।
ভাবিছিলোঁ চিজু শুই থাকোঁতেই টেকেলিটো কাটিম বুলি, কিন্তু চিজু সাৰ পাই গ'ল। সাৰ পাই এতিয়া তাই অকল এইটোৰ লগতে খেলি আছে, দিয়াও নাই সেইটো। এই ভিডিঅ'টোত টেকেলিত পইচা ভৰাই উলিয়াই এইটো কাৰণেই দেখাইছোঁ, কিছুমান মানুহে কয় যে তেওঁলোকৰ হাতত পইচা নাথাকে, খৰচ হৈ যায়। তেওঁলোকে এনেকৈ টেকেলি এটা লৈ পেলাই তাত সপ্তাহত হওক, মাহেকত হওক বা দিনেই হওক কিবা এটা ভৰাই গ'লে পাছত গৈ যেতিয়া কাটিব বা ভাঙিব তেতিয়া মানে কিবা এটা ওলাইগৈ আৰু সেই পইচাখিনিয়ে নিজৰ কাৰণে বা আন কাৰোবাৰ কাৰণে কিবা এটা ল'ব পাৰে, বা কেতিয়াবা কিবা প্ৰব্লেম হ'লেও সেই টেকেলিটো ভাঙি পেলাইও সেই প্ৰব্লেমখিনি ছল্ভ কৰিব পাৰি। ফেনখন চলাই থোৱা আছে বাবে পইচাখিনি উৰি উৰি আহিছে। এনেকৈ জমা কৰি পইচাকেইটা উলিয়ালে মনটো বহুত বেছি ভাল লাগি যায়। মানে আগতো মই এনেকৈ বহুতবাৰ ভৰাইছোঁ, এনেকৈ কিবা এটা লৈ থওঁ বাৰু তেতিয়াও, কিন্তু এইবাৰ কিবা এটা বেলেগ কৰিম বুলি মনতে ভাবি থৈছোঁ। ইফালে মা আৰু বায়ে দুজনীয়ে হিচাপ কৰি আছে। কি লাখ লাখ এতিয়া ইয়াত তাই কাপোৰৰ মাথাহে মাৰি আছে। ইফালে চিজুকো লাগে। এতিয়া আমাৰ পইচা হিচাপ কৰি হৈ গ'ল। মায়ে হিচাপ কৰি দিলে, বায়ে হিচাপ কৰি দিলে অলপ, আৰু সেইফালে চিজুৱে পূৰা চিঞৰি আছে। পইচা টোটেল 10,800 ওলালে। সেইটোৱে মই কিবা এটা ভাবিছিলোঁ মনত যে সেই বস্তুটো ল'ব পাৰিম, মানে মই ভবাটো হ'লগৈ। মই যিটো ভাবি থৈছিলোঁ সেইটো ল'ব পাৰিম আৰু এতিয়া মই যেতিয়া ল'ম তেতিয়াহে দেখাম। এতিয়া কোৱাও নাই ঘৰত কাকো কি ল'ম কি নলওঁ, লওঁতেহে তেহেঁতিও গম পাব যে এইটোৱে ল'লোঁ আৰু। তাক চাইছে তই গম পাইছ নি আকৌ কিবা আগতে? তই কেনেবাকৈ গম পাইছ নেকি ল'ম? তাই কৈছে মই সোণৰ বস্তু ল'ম কিবা, আপোনালোকে তেতিয়া গম পাব কি লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।